মোৰ চাদৰ মেখেলাৰ ৱাৰ্ড্ৰবৰ লেটেষ্ট কেইজুমান কাপোৰ কোনযোৰ আটাইতকৈ ভাল লাগিল প্লিজ কমেন্টত জনাব আৰু Samurai sword on my back. You don't know how to act. Maybe you should relax. Maybe you should relapse. Just kidding. শাড়ীখন কলেজ যাওঁতে পিন্ধি কেজুৱেল ইউজ হৈ গ'ল ব্লাউজ হৈ থাকিলে আৰু এইটো এটা ব্লাউজ হয় বেলেগ এযোৰ কাপোৰৰ সেইযোৰ দেখুৱা নাছিলোঁ কিন্তু দেখাই দিম ৰ'ব অলপ পিছত এই ব্লাউজটো ভাল লাগে এই কাপোৰযোৰ কি কাপোৰ কয় নাজানো এযোৰ সিম্পল কাপোৰে হয় বাট হেভি হয় বহুত
ভালেই লাগে কাপোৰযোৰ বহুত এইযোৰ কাপোৰযোৰ ব্লু কালাৰৰ ফুলটো থকাৰ কাৰণে কাপোৰযোৰ বহুত ধুনীয়া লাগে কাপোৰযোৰ বহুত মৰম লগা কিন্তু ইমানে হেভি যে এইযোৰ খুব কমহে পিন্ধা হয় মেবি 2-এবাৰহে পিন্ধা হৈছে মইতো পিন্ধা নাই এই কাপোৰযোৰ পিন্ধিছিলোঁ এবাৰ পিন্ধিছিলোঁ হোষ্টেলত মেবি ফেয়াৰৱেলত পিন্ধিছিলোঁ পাহৰি গৈছিলোঁ ফটো আছে যদি পিছত এড কৰি দিম চাব লাগিব সো এই আছিল কাপোৰ কেইযোৰ দেখালোঁ কেনে লাগিল জনাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত ইণ্টাৰেষ্টিং এটা পৰ্চন আহি আছে ভিডিঅ'টোৰ ইণ্টাৰেষ্টিঙে হয় সডেনলি মই ভাবিলোঁ যে ভিডিঅ'টোত এইটো এড কৰি দিওঁ কিন্তু কি হয় জানিবৰ কাৰণে ষ্টে টিউনড Welcome back to my channel Rasi Vibes and অলপ আগত যিখিনি মই ট্ৰেডিশ্যনেল কাপোৰ দেখালোঁ সেই দেখুৱাৰ যি কাৰণটো হ'ল বিয়া আহি আছে বিয়াখনত পিন্ধিযোৰ মই কোনযোৰ পিন্ধা উচিত বিকজ মোৰ দাদাৰ বিয়া আহি আছে প্লিজ জনাব আৰু এটা আনবক্সিং ভিডিঅ' নহয় একচুৱেলি এই ভিডিঅ'টোতে মই এটা আনবক্স কৰিম জাভেৰি পাৰ্লছ নেকলেছ জুৱেলাৰী ছেট এইটো হৈছে এইটো এই মাত্ৰ মই বৰহোলাৰ পৰা আনিলোঁগৈ এইটো কি আছে সকলোকে ফটাফট চাই লওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব সৰু হ'লেও ভিডিঅ'টো বিকজ ইণ্টাৰেষ্টিং ইয়াত থকা বস্তুটো বহুত বেছি ইণ্টাৰেষ্টিং হয় বলক চাই লওঁ চাওঁ বহুত ধুনীয়াকৈ দিছে দেই বক্স এটা দিছে wow nice packing oh my god packaging is so good এইটো হৈছে জাভেৰি পাৰ্লছৰ আৰু অৰিজিনেল প্ৰাইচ দিয়া আছে 2330 বাট মই অফাৰত পাইছোঁ বহুত কম দামত পালোঁ এতিয়াতো খুলি চাম কেনেকুৱা আহিছে বিয়াৰ যোগাৰ ৱাও ধুনীয়াকৈ পেকিং কৰি দিছে কেনেকুৱা লাগিব ধুনীয়া লাগে ভাল লাগিছে ন ভালেই আহিছে এইডাল চাদৰ মেখেলাৰ লগত পিন্ধিম এবাৰ খুলি উলিয়াই দেখাইছোঁ oh my god ভাল লাগিছে ন মিলিব না কাপোৰযোৰ লগত বেলেগ হেভিও ব্ৰেণ্ডটো হৈছে জাভেৰি পাৰ্লছ জুৱেলাৰী ছেট এডাল ডিঙিৰ কাৰণে আৰু এযোৰ ইয়াৰিং বক্সটো বৰ ভাল লাগিছে ন বৰ ধুনীয়াকৈ আহিছে